নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই তোমালোকৰ বাবে আৰু এটা প্ৰব্লেম সলভ কৰিছোঁ যে আসাম পুলিচৰ হাইটটো কেনেকৈ জোখা হয় আৰু চেষ্টটো ক'ত জোখে মানে বুকুৰ কোনখিনি দি জোখে আৰু কোনটো ষ্টাইলত জোখে মই তোমালোকক আজি এই ভিডিঅ'টোত মই সেই প্ৰব্লেমটো সলিউশন কৰিম কাৰণ কমেন্টত সোধে যে বুকুৰ কোনকণেদি এই বস্তুটো জোখা হয় সেই মই আজি ভিডিঅ'টোত তোমালোকক আজি দেখাবলৈ যত্ন কৰিম সেই কথাখিনি সেইকাৰণে তোমালোকে ভিডিঅ'টো চাই থকা এটা তোমালোকে দেখিছা যে চেষ্টটো দেখিছা মই তোমালোকক কেইটামান পৰ্যায়ত চেষ্ট দেখুৱাটো দেখাম আৰু প্ৰথমে তোমালোকে দেখিছা বুকুৰ প্ৰায় মাছভাগেৰে কিন্তু অলপ তললৈ লয় পিছফালে তোমাৰ অলপ ফিটাডাল অলপ তললৈ কিন্তু ওপৰফালে আগফালে তোমালোকৰ অলপ ফিটাডাল ওপৰলৈ কৰি বস্তুটো জোখে মানে বস্তুটো সদায় ফিটাডাল পিছফালে অলপ তললৈ থাকে তোমালোকে দেখা পাইছা তলৰ পৰা বস্তুটো ওপৰলৈ আনে আৰু তোমাৰ মেজাৰমেণ্ট লোৱা সেই বস্তুটো তোমালোকে দেখা পাইছা যিটো জৰিয়তে মেজাৰমেণ্ট লয় মানে ফিটাডাল আৰু এতিয়া আকৌ তোমালোকে ইয়াত চোৱা এই বস্তুটো তোমাৰ মেজাৰমেণ্টটো লোৱা হয় মানে আৰু এই বস্তুটো এনেকৈ জোখে মানে প্ৰায় বুকুখনৰ মাজতে কিন্তু পিছফালে যিখন পিঠি থাকে পিঠিৰ ফালে তোমালোকে দেখিছা অলপ ফিটাডাল হেলনীয়া টাইপ হৈ থাকে মানে তলৰ পৰা পিঠিৰ ফালে তলতীয়া হৈ থাকে আৰু বুকুলীয়া হওঁতে অকণ ওপৰ ফালে অহা দি বস্তুটো গুচি আহে আৰু এনেকৈ চেষ্টটো তোমালোকৰ জোখা হয় তোমালোকক মই এই ফটোখিনি বাদে আৰু দুকপিমান মই তোমালোকক ফটো দেখাওঁ ইয়াৰ মানে আসাম পুলিচত টেষ্ট কৰোঁতে তাৰ আগতে তেওঁলোককে টেষ্ট কৰি লৈছিলে তোমালোকে দেখিছাই আৰু তাৰ পাছত মই এবাৰ আহোঁ হাইটলৈ এবাৰ তোমালোকক মই হাইটটো দেখাম আৰু এবাৰ তোমালোকে হাইটটো দেখিছাই যে সেইডাল কেনেকুৱা ষ্টাইলৰ এডাল জোখে মানে তোমালোকৰ সেইডালে আনি পেলাই ডাইৰেক্ট তোমালোকৰ মাথাত মাৰি দিয়ে আৰু তোমালোকক খালী ভৰিৰে কৰে ইয়াত তোমালোকৰ কোনো ধৰণৰ চেণ্ডেল পিন্ধিবলৈ দিয়া নহয় ওপৰৰ পৰা সেইডাল আনি থাপকৈ মাৰি দিয়ে অকণমান জোৰকৈ মানে যাতে চুলিখিনিও চাপ খাই যায় আৰু সেই বস্তুখিনি তোমালোকৰ বস্তুটো জোখা হয় মানে এনেকৈ তোমালোকৰ যিটো হাইট হয় সেই হাইটটো জোখা হয় আৰু মই তোমালোকক এই বস্তুখিনি অকণ দেখালোঁ যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা